আমাৰ ঘৰত এতিয়া কুডু এজনী সোমালে এতিয়া তাইক মাৰিবলৈ এতিয়া বিৰাট ডাঙৰ অভিযান চলিছে গ'লনে কিয় হেৰি কৰিছা আৰু এইকেইটা ভয়ত অৱস্থা নাই এতিয়া যাবগে গ'ল হেল্ল' এভৰিৱান গুড মৰ্ণিং চ' আজি ৰাতিপুৱা দিনটো ষ্টাৰ্ট এনেকৈ হৈছে কিন্তু 11টা বাজি গ'ল আজি লেট হ'ল মোৰ কৰা আৰু এতিয়া মই বনাই আছোঁ পনীৰৰ চব্জি আজি দুজন অতিথি হৈছে আপোনালোকৰ অসমৰ সকলোৰে মৰমৰ এগৰাকী হৈছে লীনা মিলি সকলোৱে চিনি পায় আৰু এগৰাকী হৈছে ৰঞ্জু মিলি মানে মিচিং আও আমি একেখন গাঁৱৰ আপোনালোকে অফলাৰ যিটো ভিডিঅ' আছে তাত কৈছে আপুনি কিয় ৰঞ্জুক মিচিঙাও কিয় লগ নকৰিলে বুলি বহুতে সুধিছে একচুৱেলি সেইটো সময়ত নাছিলে গাঁৱত নাছিলে তো সেইকাৰণে আজি অহা কথা আছে এতিয়া কিমান দূৰ হয় নাজানো প্লেনটো বাট ষ্টিল আমি ৱেইট কৰিম ক'ত চুলি কাটিছা ইয়াতে চুলি কাটিছে এতিয়া আজি একদম ফিটফাট আৰু তোমালোকে ভাল দেই ঘৰতে আহি যায় ন ইয়াত ইমান ভাল চুলি কাটে না দাদা কাটি দিব তাহলে তাই চুলিখিনি অকণ চুটি কৰি দিওঁ ন ট্ৰিম কৰি দিওঁ অকণমান তাইকতো এনেও নিনোৱেই মোক কাটি দিব তেনেহ'লে আবে চুলি কাটিবা এনেকৈ অ'কে তেনেহ'লে আজি কাটি দিম এনেকৈ কৰি নহয় চুলিখিনি অকণ চুটি কৰি দিম দেই আৰু এতিয়া আমাৰ আবিয়া নামজনী চুলি কটা হৈছে আৰু আবিয়াৰ চুলি কটা দৰ্শক ধেৰ আমি এতিয়া গৈছোঁ চুলি কাটিবলৈ চুলি একদম গতি নাই তো মই চুলি এতিয়া কাটিম এতিয়া কি ষ্টাইল কৰোঁ গম নাপাওঁ আপোনালোকে দেখিব ব্লগটো চাই থাকিলে গম পাব ময়ো নাজানো কি ষ্টাইল হ'ব হাই তাই নোলায় ব্লগত তাইক এতিয়া যেনে তেনে মানে আৰু হাইটো ক'বলৈ উলিয়াইছোঁ আৰু তো এতিয়া আমি গৈ আছোঁ শ্বেয়াৰ কাৰণে এজ ইউজুৱেল শ্বেয়াৰ কাৰণে ৰৈ আছোঁ শ্বেয়াৰ অহাই নাই এতিয়ালৈকে আজি থৈ আহিম বুলি ভাবিছিলোঁ তোমাক জানানে হেপী হৈ যায় বেছি চ' আজি আমি চুলি কাটিলোঁ DMSত আৰু নামটো কৈ দিয়া নৱকুমাৰ নাথ এইখন এওঁৰে হয় এইখন চেলন বহুত ভাল লাগিলে আমাৰতো মানে কি আৰু আমিতো হেপ্পী আৰু শ্ৰেয়াও বহুত হেপ্পী চ' আমি চবেই কৰিলোঁ আহিব আপোনালোকে ইয়ালৈ ইয়াতে ফেমাছ চাগে ন ডিব্ৰুগড়ত ডিব্ৰুগড়ত মানে গম পায় চাগে বহুতে বহুত গম পায় কোনডোখৰ সেইডোখৰ জেগাডোখৰ থানা চাৰিআলিত তো আপোনালোকে আহিব প্ৰাইম লোকেশ্যন হয় চ' মইতো বহুত ভাল পালোঁ আমাক কফিও খোৱালে আমি কফিও খাইছোঁ চ' নেক্সট টাইম আহিলে আপোনালোকে আহিব ইয়ালৈ DMSত আৰু ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ বগীবিল ইক' ৰিজৰ্টলৈ আৰু হেল্ল' কোৱা এবাৰ হেল্ল' কোৱা শ্ৰেয়াই কালি চুলি কাটিলে ময়ো চুলি কাটিলোঁ চবেই চুলি কাটিলোঁ আমি আৰু আমি একচুৱেলি গৈছোঁ মোৰ মানে কি কলেজৰ লগৰখিনি মোৰ ফ্ৰেণ্ডছখিনি আজি আহিছে সকলোৱে আহিব নোৱাৰিলে কিন্তু কেইগৰাকীমান আহিছে মানে কি আৰু সময় সুবিধাবিলাক মিলাব নোৱাৰিলোঁ কিন্তু মানে আজি বিৰাট এক্সাইটেড বহুত দিন মানে বছৰৰ আজি 17 বছৰমানৰ পাছত লগ পাম তো বহুত এক্সাইটেড তো সিহঁতি ফেমিলি ফ্ৰেণ্ডছ আহিছে চ' আমি এতিয়া তালৈ গৈ আছোঁ মই দেখুৱাম আপোনালোকক মোৰ লগৰখিনিক আপোনালোকক দেখুৱাম ত' ঠিক আছে কেলে মই ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু অলপ দেৰি পিছত পূৰা দেখাম এতিয়া আমি এতিয়া ইয়াতে গোট খাইছোঁ আৰু এয়া মোৰ ফ্ৰেণ্ড ক'ৰ পৰা ষ্টাৰ্ট কৰিম কয় কাৰ পৰা ষ্টাৰ্ট কৰিম অ'কে জিম্পি নিজৰ ইণ্ট্ৰডাকশ্যন দে ক'ত থাকো কৈ দে গীতাশ্ৰী দুলীয়াজানত জিম্পিক মই মাজতে লগ পাওঁ কাৰণ আবিয়া জন্ম সময়ত তাই আহিছিলে তো জিম্পি চবতকৈ পুৰণা চিনাকি য়েছ জিম্পিৰ লগত মোৰ বহুত বেছি মানে পুৰণা কাৰণ কেতিয়া আমি লগ পাইছোঁ ক্লাছ 10ত মেট্ৰিকৰ সময়ত আমাৰ স্কুলত চেণ্টাৰ পৰিছিলে তেতিয়া জিম্পি আহিছিলে আৰু তেনেকৈ আমি যদি কথা পাতিছিলোঁ ন তাৰপৰা তেনেকৈ চিনাকি আৰু এয়া মোৰ নেক্সট ফ্ৰেণ্ড ৰিজু আৰু ৰিজু এতিয়া ক'ত থাকা মই নাহৰকটীয়াত থাকে আৰু ৰিজুৰ ল'ৰা ক্লাছ 10 পালেগৈ কিন্তু মই দেখা নাই এতিয়ালৈকে আৰু ৰিজু ঘৰৰ পৰা মাজত এবাৰ গৈছোঁ তো ৰিজুৰ লগত আজি আই থিংক 15 বছৰমান হ'ব ন তাৰপিছত লগ পাইছোঁ তাৰপিছত নেক্সট মোৰ ফ্ৰেণ্ড
শৰ্মিলা হাই আৰু শৰ্মিলাক মই লগ পাইছোঁ আজি 20 বছৰ পাছত লগ পাইছোঁ আৰু এয়া শৰ্মিলাৰ ছোৱালী তোমাৰ নামটো কৈ দিয়া মাই নেম ইজ মিছ মানসী কোঁৱৰ আচ্ছা তো সেয়া আৰু এতিয়া আমি আড্ডা মাৰিম তাৰপিছত খাম তাৰপিছত মেল মিটিং বহিব তাৰপিছত আপোনালোকক দেখাই থাকিম কি হৈছে আৰু এৰিয়াটো মই দেখাম বাৰু আপোনালোকক পুৰা বৰষুণ দিছে আজি কালি বহুত বেছি গৰম আছিলে কালি চাগে হায়েষ্ট 34 ডিগ্ৰী আছিলে তো এতিয়া বৰষুণ দিছে গোটেই আমাৰ এৰিয়াটো মই দেখাইছোঁ চাওঁ গোটেই এৰিয়াটো গোটেই বৰষুণ এতিয়া উঠিলোঁ 4:30 পৰা হোৱা নাই 4টা বজাৰ পৰা হোৱা নাই আমি আকৌ গাটো একদম বেয়া হৈ গ'ল সেইকাৰণে আমি এইকেইদিন এনেকুৱা হৈছে লীনা আৰু হেৰিকো কেঞ্চেল কৰিবলগীয়া হ'ল লীনা আৰু মিচিঙাওক কালি অহা কথা আছিলে কেঞ্চেল কৰিবলগীয়া হ'ল ছাডেনলি দুইজনী লয়া আৰু আবে দুইজনীয়ে গা বেয়া আজি বতৰটো ভাল নহ'লে চাওঁ আজি প্লেনটো হয়নে নহয় চ' ফ্ৰেণ্ডছ ফাইনেলি আমি বহুত দেৰি ৰোৱাৰ পাছত ফাইনেলি লীনা আহি পালেহি আৰু মানে কেইটা বজাৰ পৰা আমি ৰৈছোঁ এতিয়া কেইটা বাজিলে এতিয়া বাজি গ'ল 4টা বাজি গ'ল আমি এতিয়ালৈকে ভাত খোৱাই নাই চব বনাই মেলি ৰেডি আৰু এয়া লীনা হাজবেণ্ড বিতুপন ন বিতুপন আৰু এয়া দেউতাই লীনাক চাবলৈ অথনিৰ পৰা ৰৈ আছে মানে লীনাৰ ভিডিঅ' চোৱা নাই কি গম নাপায় বোলে লাইভ চাই দেউতাই তো এয়া লীনা ইন্ট্ৰডাকশ্যন হাজবেণ্ড এয়া চ' ফাইনেলি ৰঞ্জু আহি পালেহি আপোনালোকৰ মিচিং আও মৰমৰ মিচিং আও আৰু একচুৱেলি আমি মানে ৰিলেটেড একচুৱেলি বহুতে সোধে যে মিচিং আও আপোনাৰ কোন হয় একচুৱেলি ৰঞ্জুৰ ককা আৰু মোৰ মাৰ ককা একে ভাইক ককাইক আছিলে মানে মাজতে কৈ লওঁ মোৰ বেয়া লাগি আছিলে মামা আমাৰ গাঁও গৈ আহিছে মই লগ কৰিব পৰা নাছিলোঁ মই ক'ত এই গোগামুখ দৌৰি ফুৰি আছিলোঁগৈ মোৰ কাম আছিলে তাৰপিছত আজি ফাইনেলি লগ পাইছোঁ মামুক বহুত দিনৰ মূৰত জাপানত থকা ভিডিঅ' এটা মই বনাইছিলোঁ মোৰ চেনেলত দেন আজি ফাইনেলি লগ পাইছোঁ ভিডিঅ'ত যেনেকৈ দেখি আছিলোঁ তাতছে বহুত বেছি ধুনীয়া আমাৰ মামা কমপ্লিমেণ্ট পাইছোঁ দেই অহাৰ লগে লগে মোক কৈছে আপুনি বোলে ৰিয়েলত বেছি ধুনীয়া না মামা আমাৰ যোনটো বৌকটো এনে জোকাবই পায় তাতছে বেছি ভাল লাগিছে কি আমি ভিডিঅ'ত দেখাতছে বেছি ধুনীয়া তো আই এম ভেৰি মিনছ কি লাকি কি সোনকালে লগ পাই এনেকৈ কাষতে পাইছোঁ ঠিকে বহুতে কমপ্লেইন কৰি আছিলে যে মিচিং আওক কিয় লগ কৰা নাই চ' ফাইনেলি আপোনালোকৰ মিচিং আও আজি দেখুৱালোঁ আৰু আজি আমি একেলগে মিলি ভাত এসাঁজ খাম লীনাও আহিছে ৰঞ্জু আহিছে চ' ব'লক এতিয়া চ' আমি এতিয়া খাবলৈ বহিছোঁ বহুত লেকচাৰ আৰু মাৰিবলৈ বাকী আছে তো সেইকাৰণে আমি এতিয়া মানে প্ৰব্লেম কি হয় ইউটিউবাৰ লগ পালে সেইটোৱে প্ৰব্লেম এই ভিডিঅ' বনাই থাকোঁতে কেতিয়া খোৱা বোৱা বহুত দেৰি হৈ যায় তো সেইকাৰণে মানে চব ঠাণ্ডা হৈ গ'ল একচুৱেলি মানে দুবাৰ গৰম কৰিলোঁ আমি তো এতিয়া সেইকাৰণে আমি সোনকালে খাই লওঁ তাৰপিছত কথা পাতিম এই ৰঞ্জুৱে মজা হৈছে পুৰা আল্টিমেট খানা ভাল লাগিছে মানে লীনা বাই যদি ফিডবেক দিছে ভাল বুলি তো বহুত বেছি ভাল না সেইটোৱে কাৰণ তেওঁৰ চেনেলত বনাই গোটেই টেষ্ট লৈয়ে আছে চবৰে হাতৰ টেষ্ট বেলেগ চ' আমি এতিয়া বহি চাহ খাইছোঁ ভাত পানী খোৱা হ'ল এতিয়া মানে লেকচাৰ মাৰিছোঁ জাপানৰ লেকচাৰ আৰু মানে মষ্ট ইণ্টাৰেষ্টিং আপোনালোকে লাভ ষ্টৰী বিচাৰিব দেই আমি লাভ ষ্টৰী গম পালোঁ পুৰা ইণ্টাৰেষ্টিং মানে ইমান ধুনীয়াকৈ পালে খালি মানে আমি ক'ব নোৱাৰোঁ এতিয়া নিজে যদি কয় সেইটো মানে কি আৰু নাজানো মানে মোৰ দিয়াত আপত্তি নাই কিন্তু মানে ভিনদেউৱে মানে একচুৱেলি এওঁ দিব নিবিচাৰে লাষ্ট কৰে আৰু গধূলি হৈ গ'ল ইমানেই লেকচাৰ মাৰি এতিয়া এণ্ডিঙত খাই আছোঁ চাহ আকৌ চাহ পাৰি চাহ কি বুলি কয় লালমোহন আৰু এতিয়া আমি লাল চাহ খাইছোঁ তো আৰু আমাৰ আৰু মানে আৰু লেকচাৰ যাব আৰু কিন্তু মই আজি বহুত কথা শিকিলোঁ ইউটিউবৰ বহুত বস্তু মই নাজানিছিলোঁ সিহঁতে আজি মোক প্ৰথম শিকাইছে একজন মই কেমেৰাও কোনফালে কি কৰে নাজানো তো আজি মই বহুত শিকিলোঁ চ' থেংক ইউ চবৰ পৰা শিকিবলগীয়া একচুৱেলি শিকিলোঁ কিছুমান কথা এনেকে মিলা মিলিকে চলে ন বস্তু মই একো নকওঁ আৰু ইফালে চাই কেইদিন আছে আৰু ইয়াত ডিব্ৰুগড়ত আৰু মাজত আকৌ আমি গৌৰীসাগৰ যাম তো সেয়া তাৰপিছত আকৌ আহিমগৈ তো সেই আৰু বেছি নাই আৰু ন যাবলৈ নাই কৰা আমাৰ এতিয়া যাবলৈ মন নোযোৱা হৈ গ'ল আৰু এতিয়া ইমান ধুনীয়া জাপান এৰি মেলি আহিছে তথাপিও নিজৰ
গাঁওখন বা নিজৰ এৰিয়াখন নিজৰে হয়। ন ইয়ালৈ নহাহেঁতেন তোমালোককো লগ নাপালোহেঁতেন লগ পালোহেঁতেন মই ভিডিঅ'তহে চাইছোঁ আগতে লগ পোৱা নাই মামুক বুলি জানো কিন্তু আজিহে লগ পাইছোঁ সঁচাকৈ একচুৱেলি একে গাঁৱৰে হয় একে ৰিলেটিভছ একে হেৰি কিন্তু আমি লগ পোৱা নাই আচলতে এতিয়ালৈকে আৰু হেৰি কি কয় লীনাৰ লগতো মোৰ কথা বতৰা হৈ থাকে কিন্তু আজি প্ৰথম আৰু লগ পাইছোঁ চ' ফ্ৰেণ্ডছ এতিয়া লীনা আৰু ৰঞ্জু যাব ওলাইছে তো খুব বেয়া লাগিছে মনটো আৰু অকণমান সময় পোৱাহেঁতেন ভাল আছিলে কিন্তু এতিয়া সিহঁতৰো কেনেকে পাৰ হৈ গ'ল একেবাৰে গম নাপালোঁ মানে আৰু লাগিছে যে আৰু অলপ সময় পোৱাহেঁতেন কাৰণ কিন্তু ৰঞ্জু মানে আকৌ হোষ্টেলত সোমাবগৈ লাগিব সেইকাৰণে সময় নাই চ' বেয়া লাগিলে আৰু তো এতিয়া ভিডিঅ'টো খতম নকৰিব আমাৰ ওলাব দিয়ক বাহিৰতে বাই বাই দিম ভিতৰত বাই বাই দিলে বেয়া কাৰণ কি ক'ম এই ইউটিউবত যে মানুহৰ ভিডিঅ' চাইছে না যেতিয়া খোৱাৰ পৰা ধৰি ক'ত গৈছে কি কৰিছে গোটেই দেখায় তো আমাকো দেখাব লাগিব আপুনি বাহিৰত যোৱা তেতিয়াহ'লে মই আজি একদম মানে সিহঁতক বাহিৰলৈ ওলোৱালৈকে মই দেখুৱাম তো ঠিক আছে দাদা আজি ভিডিঅ'টো থাক নাই এইটো নকওঁ একচুৱেলি মোৰ শিকিবলগীয়া বহুত আছে বহুত বাকী আছে তো সিহঁতি মোৰ আজি টিচাৰ হৈ আছে কি আৰু শিকাইছে ইজনক আৰু আমি শিকাই আছো আৰু তেনেকে শিকি আছো আৰু ৰঞ্জু ভালকে যাবাগে থেংক ইউ মামু আৰু লগ পাম হয়তো জাপানতো লগ পাব পাৰোঁ বাকী থেংক ইউ গোটেই খোৱা বোৱা কৰিলোঁ ধেমালি কৰিলোঁ এতিয়া যাবৰ সময় হৈ গ'ল বেয়া নাপাব সোনকালে যোৱাৰ কাৰণে বাই 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 তো যাবা আৰু দেই বাই বাই ভালকে যাবা বাই বাই অঁ ভাল লাগিলে বাই বাই